মোকো ভৰাই থৈ দিয়ক মই ভয় নকৰোঁ মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয় বুকত হাত ৰাখি ক'ব পাৰিম অসমীয়াৰ তেজ আছে গাঁৱত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চব সভাত মিটিঙত জোৰকৈ কয় নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা পতা হ'ব ক'ত নিকা হৈছে ক'ত স্বচ্ছ হৈছে ভৰাই থৈ দিয়ক ক'ত ভৰাব দিয়ক লৈ যাওক ডিছপুৰত ভৰাই থৈ দিয়ক পাণবজাৰ থানাত ভৰাই ক'ত ভৰাব চেণ্ট্ৰেল জেলত ভৰাই থৈ দিয়ক ভয় নকৰোঁ চিঞৰি কম জেলৰ মাজৰ পৰা ঘৰত নেতা বা এজন নেতা হ'ব লাগিব ঘৰত নেতা থাকিব লাগিব বিজেপিৰ পালি নেতা থাকিব লাগিব তেতিয়া এটা চৰকাৰী চাকৰি পোৱাৰ আশা থাকে পালি নেতাই আকৌ ওপৰৰ মালৰ লগত হাত থাকিব লাগিব তেতিয়াই চাকৰি হ'ব ওপৰৰ মালৰ লগত হাত থাকিব লাগিব ওপৰৰ মালৰ এটা মুঠা ৰকম দিব লাগিব 8 লাখ 10 লাখ টকা তেতিয়া চাকৰি হ'ব মই চেলেঞ্জ কৰিছোঁ মোক অকলে পৰীক্ষা পাতক মই পৰীক্ষাত পাছ কৰি দেখাই দিম আৰু মোৰ চব এইবিলাক দাগ দিয়া আছে দাগবিলাক চাব পাৰে সিহঁতে মোৰ ফালৰ পৰা 50 নম্বৰ হৈছে মই তাৰ পৰা মই 47 পাব লাগে 47 পাব মই পাছ ফেইলৰ কথা মই নাজানো আৰু মোক এটাই মোৰ অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ মোক OMR চিটখন মোক লাগে মোক OMR চিটখন মই বিচাৰোঁ মোক OMR চিটখন লাগে আৰু মোক কিমান শুদ্ধ হৈছে মই সেইটো বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ মোক এৰেষ্ট কৰক মোক লৈ যাওক ভিক্টৰ জগাই ভৰাই থৈছে মোকো ভৰাই থৈ দিয়ক মই ভয় নকৰোঁ মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয় বুকত হাত ৰাখি ক'ব পাৰিম অসমীয়াৰ তেজ আছে গাঁৱত অসমীয়াৰ তেজ লৈ জীয়াই আছোঁ ভৰাই থৈ দিয়ক ক'ত ভৰাব দিয়ক লৈ যাওক ডিছপুৰত ভৰাই থৈ দিয়ক পাণবজাৰ থানাত ভৰাই ক'ত ভৰাব চেণ্ট্ৰেল জেলত ভৰাই থৈ দিয়ক ভয় নকৰোঁ চিঞৰি কম জেলৰ মাজৰ পৰা লখিমপুৰ মেডিকেল কলেজত 50 নম্বৰীয়া পৰীক্ষা হৈছে মোৰ তাত মোৰ প্ৰশ্ন কাকত মোৰ লগত আছে মোৰ ইয়াত OMR চিটৰ নাম্বাৰো আছে প্ৰশ্ন কাকত আছে OMR চিটৰ নাম্বাৰ আছে মোৰ ফালৰ পৰা 50 নম্বৰ হৈছে মই তাৰ পৰা মই 47 পাব লাগে 47 পাব মই পাছ ফেইলৰ কথা মই নাজানো সিহঁতে কি কৰিছে কিন্তু মই 47 পাব লাগে আৰু মোৰ EWS চাৰ্টিফিকেট আছে ইকনমিক উইকাৰ ছেকশ্যন যোনটো চাৰ্টিফিকেট মোৰ তাত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে টিভি আহি পেলাই এড দিয়ে মাজে মাজে এডভাৰটাইজ দিয়ে কয় EWS চাৰ্টিফিকেট তুমি যদি প্ৰথমত এপ্লাই কৰোঁতে যদি এড নকৰে পিছত দিলেও হ'ব মই পিছত মই এষ্টেনাল যোনজন নিৰীক্ষণ কৰিছিলে মোৰ চেণ্টাৰত নিৰীক্ষকক সুধিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই OMR চিটৰ লগত মোৰ EWSখন মই গাঁঠি দিছিলোঁ জেৰেক্স কৰি মই গাঁঠি দিছিলোঁ মোক নিৰীক্ষকে কৈছে হ'ব যোৱা তোমাৰ EWSখন আমি একচেপ্ট কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধিব পাৰে জুনুবস্তি আদিবাসী জুনুবস্তি স্কুলত মোৰ পৰীক্ষা হৈছে নিৰীক্ষকক সুধিব পাৰে মই EWS চাৰ্টিফিকেট দিছিলোঁ কোনো এইটো পৰীক্ষা কোনো ধৰণৰ কাট অফ মাৰ্ক নাই কোনো ধৰণৰ নাম উল্লেখ কৰা নাই কোনো ধৰণৰ নাম্বাৰ নাই কিমান পাইছে কোনে কিমান পাইছে একো নাই কোনো তথ্য নাই খালি এটা PDF দিছে আৰু ৰোল নম্বৰ দিয়া দিছে PDF হিচাপে হস্পিটেলত 13 ছেপ্টেম্বৰ দিয়া ৰিজাল্টৰ ওপৰত বহুত ডাঙৰ এটা বিসংগতি হৈছে ফলাফলৰ বহুত ডাঙৰ বিসংগতি হৈছে বিসংগতি এনেকুৱা হৈছে যে আমিনুল হক ডাঙৰীয়াই নগৰ আমিনুল হক ডাঙৰীয়াই যোনটো কথা কৈছে সেইটো কথা মই সম্পূৰ্ণ সমৰ্থন কৰোঁ এনেকুৱা হৈছে টকা লৈ ধন লৈ পেলাই লেনদেন কৰিছে আৰু আমাৰ চেণ্টাৰত মই পঢ়িছিলোঁ লখিমপুৰৰ জুনুবস্তি হাই ছেকেণ্ডেৰীত সেইখন চেণ্টাৰৰ 200 ষ্টুডেণ্টৰ মাজত মাত্ৰ খালি 5জনে এক্সাম দিছে আৰু তাৰ 5জনে এক্সাম দিয়ে নিৰীক্ষকে মোক প্ৰশ্ন কাকত চাব পাৰে মই চেলেঞ্জ কৰিছোঁ মোক অকলে পৰীক্ষা পাতক মই পৰীক্ষাত পাছ কৰি দেখাই দিম আৰু মোৰ চব এইবিলাক দাগ দিয়া আছে দাগবিলাক চাব পাৰে সিহঁতে এইবিলাক দাগ সিহঁতে লেবৰেটৰীত টেষ্ট কৰিব পাৰে মই এইবিলাক দাগ হয়নে নহয় আৰু মোক এটাই মোৰ অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ মোক OMR চিটখন মোক লাগে মোক OMR চিটখন মই বিচাৰোঁ মোক OMR চিটখন লাগে